দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে গল্প আগমনীর সুর কুমার টুলির গন্ধ ছড়ালো বলো বলো দুগ্গা এলো বলো বলো হে গাইছ এই বছৰৰ কাৰণে লাহে কৈতো বিশ্বকৰ্মা পূজাটো গ'ল তো লাহে লাহে আহি আছে এতিয়া মানে দুৰ্গা পূজা আহিলেই এই দুদিন আছে দুদিন তিনিদিন আছে চ' মৰ্ণিং মানে মই এটা ভিডিঅ' দিছিলোঁ আমি গৈছিলোঁ মানে বুৰ্জ খালিফা চাবা মানে বিজিনিত চ' ভিডিঅ'টোত মানে কোৱা হৈছে কলকাতা বুলি চ' সেইটো মানে ডুবাই দি আছে আপোনালোকে সকলোৱে জানে তো সেইটো বাদে তো এতিয়া আমি যাই আছোঁ দুৰ্গা পূজাৰ যে মূৰ্তিবিলাক আছে চ' সেইবিলাক কেনেকৈনো বনায় তো কোনে বনায় কেনেকৈ সেইবিলাক আমি চাবলৈ যাই আছোঁ তো একদম ভিডিঅ'টো সেইকলে চাই প্ৰথমতে লাইকটো দি মানে সেইকলে উপভোগ কৰক তো আমি আজি চাবলৈ যাই আছোঁ একদম চ' সেই গাইজ গুটিখিনি নমস্কাৰ কোনবোৰ একদম বলক আজি মানে তাতে যাই কিনে লগ পাই আছোঁ দোকানখনত চ' সেই গাইজ মানে দুৰ্গা পূজাটো দুবছৰৰ মূৰত হ'ব একদম আজি মানে যাই আছোঁ মূৰ্তিবোৰনো কেনেকৈ বনায় সেইটো দেখিবলৈ যাই আছোঁ একদম চাই থাকক সেইফালে চ' গাইজ মানে ইয়াত আহি পালোঁ আপোনালোকে চাওক মূৰ্তিবিলাকনো মানে কেনেকৈ বনায় সেইটো আপোনালোক দেখুৱাম কোনে বনাই আছে ইমানবোৰ মূৰ্তি দুৰ্গা পূজা আহি পালেতো আহক সকলক ভিতৰলৈ দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন তো গাইজ মানে ইয়াত বহুত মানে মূৰ্তি আছে ইফালে আছে আৰু ইফালে আছে আৰু আজিৰ লাগিন মানে সেই হোৱা নাই তৈয়াৰী হোৱা নাই যিহেতু পূজা মানে 2-3 দিন আছে সকালে আহিলে ভাল হ'ব লাগিছে মই আজিয়ে মানে ভিডিঅ'টো বনাই দিওঁ বহুতো আছে মোৰ কাম মানে কালি স্কুলত টাইম নাপাম সেইকাৰণে আজিয়ে ভিডিঅ'টো বনাই দিওঁ কি কেনেকৈনো বনাই আপোনাক কৈছিলোঁ সেইটো দেখুৱাম চ' আজি সেইটোকে দেখুৱাম বুলি ভাবিলোঁ আহিলোঁ একদম এটা এটাকৈ আপোনাক মূৰ্তিবোৰ দেখুৱাম আৰু কেনেকুৱা প্ৰচেছ কি আপোনাক সকলো দেখুৱাম একদম ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকক ভিডিঅ'টো আশা থাকিলে একদম আগতীয়াকৈ আপোনাক সকলোকে হেপী দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আৰু দুবছৰৰ মাজত যিহেতু দুৰ্গা পূজাটো হৈছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে একদম দুৰ্গা পূজা চাব সকলোৱে একদম দে আৰু একদম ভিডিঅ'টো একেলগে চাই থাকক তুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর কুমার টুলির গন্ধ ছড়ালো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো টুলির গন্ধ ছড়ালো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো ইয়াতে মানে দাদাৰ দোকানত আছে নমস্কাৰ দাদা নমস্কাৰ আৰু ইফালে ধতি কাম কৰি আছে পুৰা এইবিলাক বনাই আছে কিমান টাইপৰ মূৰ্তি অৰ্ডাৰ আহিছে মানে মোটামুটি 16টা মানে অর্ডার 16টা ইয়াৰ মানে ভালে হৈছে দুর্গা পূজা ভালো হয়েছে তার কি মানে লকডাউন ইনকাম করে ভাল পাইছে বা রাইজেও পূজা করে ভাল পাব সবরে আনন্দ ফুর্তি এটি দুবছৰৰ মাজত বনাই অলপ 2 বছর লকডাউন করে বিরাট অসুবিধা হয়েছিল নহয় এই বছর পূজা ভালকে যায় কিমানজন আছে মানে ইয়াতে মানে 4 জন কাম কৰি আছে 4 জন আছে দিন রাত মোটামুটি ৰাতি দুটালৈকে কাম কৰি আছে দিন ৰাত পুৰা পুৰা ব্যস্ততে আছে ক'ৰ পৰা আহে মানে সেই হেৰি আপোনাৰ সৰভোগৰ পৰা কুকিলাৰ পৰা তাৰপিছত আপোনাৰ এই গাঁৱৰ পৰা উপস্থিত আৰু কুচলাইগুৰি আৰু পাটকাটা এই মূৰ্তি বনোৱা মানে কিমান দিনৰ পৰা আৰম্ভ হয় এইটো হ'ল মোটামুটি 2-3 মাহ হৈছে আগৰ পৰা বনাব লাগে না সেইকাৰণে ঠিক আছে দে হ'ব দে এইখিনি কালি হ'ব না চব মূৰ্তি কেইটি বনোৱা কালি আমি কমপ্লিট কৰিব লাগিব কালি পৰখিলেও পৰখি পূজা সেইকাৰণে আমি ব্যস্ত আছোঁ একদম ব্যস্ত ৰাইজে আমাক বিৰাট ভাল পায় কিন্তু চৰকাৰে ইমান ভাল নাপায় তাৰমানে কি সহযোগিতা নকৰে বা গুৰুত্ব নকৰে যে আমি এটা শিল্পী হিচাপে যে কিছুমান বস্তু পাব লাগে দিব লাগে চৰকাৰী
সেইটো একো গুৰুত্ব নকৰে। দিন ৰাত পুৰা কাম কৰি আছে এই দাদাহঁতে পুৰা একদম ৰাতিয়ে দিনে কাম কৰিব লাগে হয় না নন ষ্টপ একদম। উল্লাস আৰু ইফালে ভিতৰতো বহুত মূৰ্তি আছে না দাদা, এইবিলাক কৰ এইগিলা কুচলাইগুৰি বাওবাৰী বেতবাৰী অঁ কাতিৰালহা নন্ঝাৰ বাজাৰৰ কোনটা বাজাৰৰ গৰু বাজাৰৰ অঁ বহুত আছে না। বহুত আছে। মানে ইয়াত বহুত ধৰণৰ মানে মূৰ্তি আছে বহুত ভাল ভাল ইয়াৰ এইবিলাক আপোনালোকে চাওক একদম তো আপোনালোকে মূৰ্তিবিলাক দেখুৱালোঁ একদম চাওক পুৰা কাম কৰি আছে নন ষ্টপ। ইফালে পূজা আহিলেহি একদম হৈছে মূৰ্তিবিলাক আৰু ইফালে দোকানখন ক'ত আছে দোকানখন আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে পাতিলাগাঁও বজাৰত এই পেটলাৰ মিলৰ সন্মুখতে আমাৰ দোকান। ইয়াতে আহিব একদম ধুনীয়া ধুনীয়া মূৰ্তিবিলাক যাং না কি থেংক দোকানৰ নাম হ'ল মা কালী শিল্পালয়। মা কালী শিল্পালয় পাতিলাডোহা বজাৰতে আছে এখন দোকান মা কালী শিল্পালয়। মা এইটো আৰু হ'বই না এইবিলাক এইগিলা ভিডিঅ'টো আজি শেষ কৰিব লৈছোঁ একদম লাইক ছাবস্ক্ৰাইব বাই বাই আমাক আপোনালোক আহি